নমস্কাৰ ৰাইজ, আজি মই লৈ আহিছো আপোনালোকৰ মাজত নতুন এটি ভিডিঅ' আৰু মোৰ আজিৰ ভিডিঅ' হৈছে গোল নেমু কেনেকৈ নিমখত ভৰাই বহুত দিনৰ বাবে ৰাখিব পাৰি। আৰু এয়া চাওক, আমাৰ এজোপা গোল নেমু আছে, গোল নেমুখিনি পকিছে আৰু এতিয়া মই এইখিনি পাৰি ল'ম। এয়া চাওক কিমান ধুনীয়াকৈ লাগিছে। আৰু মই গোল নেমু পাৰি লৈছোঁ আৰু এতিয়া মই এইখিনি ধুই ল'ম। আৰু নেমুখিনি মই ৰ'দত ৰাখিছোঁ অলপ সময়ৰ কাৰণে, আৰু এতিয়া মই সেইখিনি আনি ল'ম। নেমুখিনি মই আনি লৈছোঁ। আৰু এয়া চাওক, মই বৈয়ামত নিমখ দি দিছোঁ আৰু এইখিনি নিমখখিনি গলিয়ে পানী হৈ যাব আৰু বেলেগকৈ পানী লাগিলে এইখিনি ভেঁকুৰি যাব আৰু বৈয়ামটো একেবাৰে শুকান হ'ব লাগিব। আৰু এয়া চাওক, মই এনেকৈ ৰাখিছোঁ আৰু এইখিনি মই যোৱা বছৰৰ আছিলে, এইবছৰো মই কেইটামান নেমু দি দিছোঁ। আৰু আগৰ নেমু চাওক, 3 বছৰমান আগৰ নেমু, এইটো একদম ৰঙা হৈ আছে লালমোহনৰ দৰে। আৰু এইখিনি যিমানখিনি পানী দেখিছে এইখিনি গোটেইখিনি নেমু পানী হয়। আৰু এনেকৈ থৈ দিলে 10 বছৰমান থাকিলেও একো বেয়া নহয়, আৰু যিমানে পুৰণা হ'ব সিমানে ভাল। পেটৰ অসুখ হ'লে, লেট্ৰিন হ'লে তাৰে অকণমান খাই দিলে বহুত ভাল হৈ যায়। আৰু যিমানে পুৰণা হ'ব সিমানে ঔষধি গুণ কাম কৰিব। আৰু চাওক, আৰু আপোনালোকৰ ঘৰতো যদি নেমু আছে, গোল নেমু আছে, এনেদৰে আপোনালোকেও ৰাখি থ'ব। গেছৰ কাৰণেও ভাল আৰু পেটৰ কাৰণেও ভাল, আৰু গুণটো বহুত ধুনীয়া। যদি আপোনালোকে বিচাৰে এনেকৈ ৰাখি আচাৰ বনাবলৈ, আচাৰো বনাব পাৰিব। ইয়াৰ পৰা ভিনেগাৰ নিদিয়াকৈ এনেকৈ আচাৰ বনালেও বহুত দিন থাকিব। আৰু মোৰ আজিৰ ভিডিঅ' আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।